Hello students, লৈ আহিছো HS ফার্স্ট ইয়ার ফাইনাল এক্সামৰ এমাইল এছামিজ গ্ৰামাৰ সেকশন লৈ তোমালোকৰ বহুতে মোক কমেন্ট কৰি জনাই আছা যে ইংলিশ প্ৰ সেকশন লাগে যিহেতু এতিয়া সময় নাই সেইভাবে মই প্ৰ সেকশনৰ কোৱেশ্চন আনসাৰ দিয়া নাই HS সেকেন্ড ইয়াৰত যেতিয়া তোমালোকে যাবা প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো অধ্যায়ৰ A to Z কোৱেশ্চন এণ্ড আনসাৰ্স তোমালোকক দি দিম বুলি আজি কথা দিলো বৰ্তমান HS ফার্স্ট ইয়াৰৰ যিমান দূৰ সম্ভৱ কমন কোৱেশ্চন আনসাৰ্স দি যাম এমাইল এছামিজৰ আজিৰ এই ভিডিঅটো ভালদৰে তোমালোকে চাবা গ্ৰামাৰ সেকশনৰ 10 মাৰ্কস তোমালোকে কমন পাবা আহা তেতিয়া হলে পলম নকৰি আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো গ্ৰামাৰ সেকশনত প্ৰথমতে তোমালোকে চাই লোৱা আমাক কি লাগিব একে উচ্চাৰণ ভিন্ন অৰ্থবোধক শব্দ ভাব সম্প্ৰাসৰণ চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অকাৰৰ ব্যৱহাৰ ওয়াব্য আৰু ইয়ৰ ব্যৱহাৰ এইখিনি লাগে আমাক গ্ৰামাৰ এইখিনিত তোমালোকে 10 মাৰ্কস পাবা এতিয়া কোৱেশ্চন বিলাক তোমালোকক কেনেদৰে দিব মই সেই বিষয় তোমালোকক দেখাই আছো প্ৰথমতে চোৱা তলৰ যিকোনো এজৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখুৱা অনু এটো উচ্চাৰণটো একে হয় শব্দৰ অৰ্থটো বেলেগ এই যেটো মই প্ৰথমতে তোমালোকক দেখাইছিলো অনু কাহ টান খাট পুঠি দিন গিৰি বলি দীপ আচল গড় গাও পান হৰ কথা ধুতি চাল কান গুলি হাত বাহ পানী ইয়াৰ এনসাৰখিনিও মই তোমালোকক দি আছো আগতে কোৱেশ্চনখিনি মই তোমালোকক দেখাই গৈছো এগেটাৰ ভিতৰতে তোমালোকৰ কমন আহিব 4 মাৰ্কত এটা ভাব সম্প্ৰাসৰণ কৰা আহিব তোমালোকে এটো 9 10 তো পাই আহিছা যিকোনো এটা আহে কিন্তু এগেটাৰ ভিতৰত তোমালোকৰ কমন থাকিব শুই থকা হিয়ালে হাত ধৰিব নোৱাৰে অতি ভক্তি সুৰৰ লক্ষণ কথাত কটা যায় কথাত বটা পায় শ্ৰম সিদ্ধিৰ আমোঘ অস্ত্ৰ ৰাইজে নখ জকাৰিলে নৈ বয় এশগৰু মাৰিলে বাঘৰ মৰণ সদেক সজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা তো একেটাৰ ভিতৰত তোমালোকৰ থাকিব তাৰে পিছত উদাহৰণ সহ লিখা যিকোনো এটা এটো তোমালোকৰ 4 মাৰ্ক থাকিব হা বা কেতিয়াবা দুটাও দিব পাৰে 2 মাৰ্কত দিব পাৰে এই তিনিটা কোৱেশ্চনৰ বিষয় তোমালোকে চাব লাগিব অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখা বা 4টা ব্যৱহাৰ দিবও পাৰে ঠিক আছে ইয়াৰে তোমাৰ যদি এটা দিয়া 4 মাৰ্কস থাকিব দুটা দিলে 2 মাৰ্কস কৈ থাকিব অসমীয়া ভাষাত ওয়াব্য আৰু ইয়ৰ ব্যৱহাৰ এই সম্পৰ্কে লিখিব লাগে অসমীয়া ভাষাৰ বিভিন্ন শব্দত অকাৰৰ প্ৰয়োগ নাইবা অকাৰৰ ব্যৱহাৰ এনেকুৱাকে ডাইৰেক্ট 4 মাৰ্কত দিব পাৰে তো ইখিনি গ্ৰামাৰ আমাৰ HS ফার্স্ট ইয়াৰৰ এমাইল এছামিজত লাগে তো ইয়াৰ এনসাৰখিনি তোমালোকে চাই যোৱা এনসাৰখিনিও মই দি দিছো এনসাৰখিনি তোমালোকে চোৱা মই দি গৈছো উত্তৰকেইটা চাই যোৱা অনু ক্ষুদ্ৰতম কণিকা অনু পাছত কাহ এবিধ ধাতু যেনে কাহৰ বস্তু আছে যে আমাৰ আৰু এটো কাহ মানে আছে কাহ মাৰা টান কঠিন এটো টান সুৰ দিন সময়ৰ ভাগ তো এনসাৰখিনি মই তোমালোকক বঢ়িয়াকৈ দেখাই গৈছো তোমালোকে এই এনসাৰখিনি চাই লবা ইখিনিৰ ভিতৰতেই তোমালোকৰ থাকিব ঠিক আছে আৰু তোমালোকক যদি এনেকুৱাকৈ চোৱাত তোমালোকৰ যদি অসুবিধা হৈছে তোমালোকে ক'লে মই এনসাৰ শিটটো মই যদি তোমালোকক লাগে তেতিয়া হলে মোক কমেন্ট কৰিবা মই তেতিয়া হলে PDF আকাৰে তোমালোকক এনসাৰখিনি দি দিম ঠিক আছে ডেসক্ৰিপচনত লিংক এটা দি দিম ডেসক্ৰিপচনৰ পৰা তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে তো ইখিনি গোটেইখিনি এনসাৰ শিট মই তোমালোকক PDF ডেসক্ৰিপচনত লিংক দি দিম যদিহে তোমালোকক প্ৰয়োজন বুলি ভাবা যদিহে তোমালোকৰ পৰা সহাৰি পাও বা কমেন্ট পাও তেতিয়া হলে মই দি দিম ঠিক আছে গোটেই এনসাৰ শিটখিনি দি দিম তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলো ধন্যবাদ